हेलो एवरीवन, मोर नाम बिटुपन शर्मा। आमी এতিয়া বৰ্তমান আহিছো ভেৰগাঁও। দেখিছে চাহ বাগান, ইফালে চাহ বাগান আছে। আমি এতিয়া ফুৰিব আহিছো এতিয়া। আৰু মোৰ লগত আছে এজন দুশ্মন তৰুণীয়া। অলপমান কাম এটাত আহিছিলো বাৰু, কিন্তু কামটো হ'ল। এতিয়া বাগানখন চাম, বাগানখন দেখাম। আপোনালোকে চাই থাকিব, মই বাগানখন দেখাম। তো বলক। আমি এতিয়া অলপ আগৰ পৰা ঘূৰি আহিছো। য'ত সোমাম বাৰু বাগানত মই দেখাই আছো আপোনাক। আগত যাম, আমাৰ ৰাস্তাটো আছে। এইফালে ভিতৰ এনেকৈ থ'ব পাৰি, আগত এবাৰ হেৰি আছে, কি বুলি কয়, আমাৰ বাগানখন আছে, তাতে যাম, ধুনীয়া লাগে। তাতে গৈ কিনে আপোনালোকক দেখাম, ক'ত কি দেখাব লাগে তাতে দেখাম। আৰু অলপ সময় আমি এনেই কথা পাতি পঢ়ি মেলি অলপ সময় জিৰাই সজাই কিনে ঘৰত যাম। আমি ঘৰৰ পৰা আহি কিনে মই দেখাই থাকিম, আপোনালোকে চাই থাকিব। ভিডিঅ'টো স্কিপ নকৰিব। আৰু মই এইটো চেনেলৰ এইটো ফাৰ্ষ্ট ব্লগ হয়। লাইক কৰিব, আপোনালোকে কমেণ্ট কৰিব, ভাল হৈছে বেয়া হৈছে, কিবা বেয়া হ'লে বা কিবা হেৰি দেখিলে আপোনালোকে কমেণ্ট কৰিব ক'ব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু মই আগলৈ আপোনালোকক ভাল ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। এনেকৈ ক'ত ভিডিঅ' হ'লে মই ভিডিঅ' দি আপোনালোকে চাব পাৰিব। এতিয়া গৰমটা যদি যাই আছোঁ এতিয়া আগত কি কয় চাই আহোঁ। মই এতিয়া ৰখিছোঁ, কাৰণ এইফালে চাওক কিমান ধুনীয়া লাগিছে। আৰু ওপৰৰ আকাশত চাওক। আমি এতিয়া খাতৰাবাৰী পাইছোঁ। আৰু অলপ আগলৈ যাম, যাই কিনে এনেকুৱা জেগালৈ যাই আছোঁ, যিটো জেগাত মানে এনেকুৱা ভাল লাগিছে নহয়। এইফালে পথাৰ, ইফালে পথাৰ। পথাৰ নহয় মানে চবফালে চাহ বাগান, খালি চাহ বাগান। এইফালে চাহ বাগান, সকলোফালে মাত্ৰ চাহ বাগান। মাজে ৰাস্তাটো গৈছে, আমি এতিয়া যাই আছোঁ। এইফালে আহি মানে এনেকুৱা লাগিছে, মানে কি ক'ম আপোনালোকক, ক'বলৈ কোনো কথা নাই আৰু, মানে ভাষা নাই। বহুত ভাল লাগিছে। বৰষুণ পৰি আছে। আৰু আমি এতিয়া যাই আছোঁ এই খাতৰাবাৰী থানা বন্ধ, পুলিচ থানা। এইফালে এখন ডাঙৰ ফিল্ড এখন আছে। বৰষুণ দিছে, এতিয়া ব্লগ নকৰোঁ, এতিয়া অলপমান আৰু এতিয়া খাগৰাবাৰীত অলপ সময় ৰৈছোঁ, কাৰণ সেইফালে ভিউটো চাবৰ কাৰণে বৰ ধুনীয়া লাগিছে। সেইটো চাব, এইফালে এটা ভিউ আছে, সেই কোণাটোত এটা ভিউ আছে। কাত ধুনীয়া লাগিছে নহয় চাবৰ কাৰণে, তাকে ৰখিছোঁ।
যামগে এতিয়া। বৰষুণ দিছিলে কিন্তু আকৌ ৰ'দ দিলে। লগত এইটো চাওক বান্দৰ ই কৰি আছে। বাৰু আমি এতিয়া কাকৰামাৰীৰ পৰা আহি পালোঁ। আমি এতিয়া অলপ বেলেগ ৰাস্তাৰে বাগানৰ ভিতৰলৈ সোমাই গৈ আছোঁ। ৰাস্তাটো বহুত বেয়া কাৰণে এতিয়া নেদেখাওঁ। তাতে পালে গৈ যেতিয়া বাগানৰ ভিতৰত পামগে তেতিয়া আপোনালোকক মই দেখাম। মজা লাগিছে, মজা চালিয়া। হেল্ল' বাগান আছে চাব পাৰে। ইফালে বাগান নাই কাৰণ ইফালে হেৰি আছে এনেকে ইফালে বিল্ডিংটো সেইফালে যে দেখাইছিলোঁ আপোনালোক তাতে মানুহ বহুতে হেৰি আছে বাগান। আগত গৈ দেখুৱাম বোলো। আমি এতিয়া আহি এতিয়া বাগানৰ চাইডে এনেকৈ সোমাই কিনে মাজলৈ যাম। আমি সেই এনেকৈ মাজলৈ অহা নাই, কিন্তু আমি চাইডে যাই কিনে মাজলৈ এনেই এটা ৰাস্তা এটা আছে এনেকৈ মাজলৈ আহিব পাৰি, কিন্তু আমি এতিয়া সেইফালে অহা নাই কাৰণ আমি কাকৰামাৰী গৈছিলোঁ। কাকৰামাৰীটো এনেকৈ ঘূৰি কিনে এখন আকৌ এনেকৈ ওলাই গ'ল। এইফালে বাগান আছে, এইফালে আমি বাগানৰ চাইডে গৈছোঁ। ধুনীয়াকৈ এখন দলং এখন আছে, তাতে আমি আগতে এনে আহোঁ অলপ বহোঁ, বহি কিনে বিৰাট ভাল লাগে আৰু মই এখন দেখা ঠিকে থাকে আছে কাৰণ ইমান এটা গৰমো নহয়, ৰ'দো ইমান বেছি নাই। ৰ'দটো আজি নাই, যোৱা দুদিন তেনেকৈ গৰম দিছিলে, আজিতো গৰম নাই। আমি এতিয়া বাগান পালোহি। এতিয়া মই যে কৈছোঁ দলংখনৰ কথাটো অলপ দেখুৱাই আছোঁ। এইখন দলং দেখিছে মোৰ পিছফালে এখন দলং ধুনীয়া লাগে। আৰু মই এতিয়া দলংখনত উঠি যাম হা। দেখিছে কি ধুনীয়া দলং, ভাল লাগিছে ন দলংখন। আৰু দলংখনৰ সিটো পাৰে আছে চাহ বাগান, আৰু দলংখনৰ ইটো পাৰেও আছে চাহ বাগান। মানে মই দলংখনে ইটো পাৰৰ পৰা ইটো পাৰ পালোহি, আৰু এইখন দেখিছেনে বাগান, এইবিলাক চাহপাত। এনেকে সেই দূৰলে এনেকে বাগান, মানুহৰ ঘৰ আছে, ৰাস্তা এটা আছে আৰু মাজেৰে এইটো নদী গৈছে। নদী দেখিছে, এইটো দেখিছে নদীটো, নদী এনেকে এটা গৈছে, সৰু নদী মানে এনেকুৱা নদী টাইপৰে কিন্তু সৰু নদী বুলি ক'ব পাৰি। আৰু ইফালে কি আছিলে, ইফালেও বাগান আছে। সেইটো পাৰ দেখাই আহিছোঁ আপোনালোকক, কিন্তু এতিয়া এইটো পাৰ এইখিনি বাগানৰ মাজত আছে, পুৰা বাগানৰ মাজত। ইমান ধুনীয়া লাগিছে জেগাখিনি, ধুনীয়া বতাহ চলি আছে, একদম মজা লাগি গৈছে। এইফালে বাগান দেখিছে, আমি এতিয়া তিনিআলিৰ মাজত আছোঁ। তিনিআলিৰ মাজত আছোঁ, আৰু এইফালে বাগান এনেকে বাগান, যিমান এনেকে আঙুলিটো যিমানলৈ যায় সিমানৰে বাগান। বাগানত এই গাছডাল আছে, এই গাছডালৰ তলত জিৰাইছোঁ, বৰ ভাল লাগিছে। আমি এনেকে আহিছিলোঁ, এতিয়া এনেকে যাম।
চ' আজি বেছি এইটো ভিডিঅ' আৰু বেছি দীঘল নকৰোঁ, কাৰণ এইটো ভিডিঅ' আজি আৰু বেছি দীঘল নকৰোঁ। আৰু লগ পাম আগলৈ আপোনালোকক আৰু নতুন নতুন ভিডিঅ'ৰ সৈতে। এইটো মোৰ চেনেলৰ ফাৰ্ষ্ট ব্লগ। ছাবস্ক্ৰাইব কৰি থ'ব পাৰে আপোনালোকে, কৰি থ'ব পাৰে নহয়, কৰি থওক। আগলৈ আৰু নতুন নতুন এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আৰু এনেকৈ দেখাই থাকিম লগত ঘূৰিব গ'লে। চব ঠিকে আছে, আজিলৈ এৰিলোঁ, বাই।